নমস্কাৰ ৰাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। অকণমান পলমকৈ হ'লেও আপোনালোক সকলোলৈকে ইংৰাজী নৱবৰ্ষত বহুত শুভকামনা যাচিলোঁ। এই নৱবৰ্ষই যাতে আপোনালোকৰ সকলোৰে জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক তাৰে কামনা কৰিলোঁ। আৰু আপোনালোকৰ যি মনৰ আশা আছে সকলোবিলাক পূৰ হওক তাৰে আশা থাকিল দেই। আৰু এতিয়া বছৰৰ যিহেতু আজি প্ৰথম দিন, সেয়ে বেটা আৰু মই ভাবিলোঁ ভগৱানৰ ওচৰৰ পৰা আৰম্ভ কৰা যাওক। মানে আমাৰ ঘৰৰ পৰা অকণমান আগলৈ বৰ ধুনীয়া শিৱ মন্দিৰ এভাগ আছে, তালৈকে বুলি দুয়োটাই আহিছোঁ আজি ৰাতিপুৱাই। পিছে প্ৰত্যেক বছৰৰ প্ৰথম দিনটো বাবাৰ ওচৰৰ পৰা আৰম্ভ কৰোঁ দেই। আপোনালোকে বাৰু কেনেদৰে আৰম্ভণি কৰে বছৰৰ প্ৰথম দিনটো জনাবচোন দেই। এইফালে ভগৱানৰ ওচৰৰ পায়ে গ'লোহি নহয়, ধুনীয়াকৈ আহি পায়ে চাকি বন্তি আগে লগাই ল'লোঁ যাতে গোটেই বছৰটো ভালে ভালে পাৰ হয়। সেয়ে বাবাৰ ওচৰত সকলোবিলাক মনৰ আশা কৈ দিলোঁ আৰু আজি নিউ ইয়েৰৰ আপোনালোকৰ প্লেনিং কি বাৰু? মোৰ কিন্তু বিশেষ তেনেকৈ নাই। এতিয়া ৰাতিপুৱা আৰম্ভ কৰিছোঁ সেয়া বাবাৰ ওচৰৰ পৰা। বাকী দিনটো কি কৰোঁ আপোনালোকক আজি দেখাবলৈ চেষ্টা কৰিম বাৰু। আজি নতুন বছৰত মোৰ এইটো প্ৰথম অকণমান লং ভিডিঅ' বনাইছোঁ দেই। 1 মিনিটীয়া ভিডিঅ'ত যিহেতু সকলো দেখাব পৰা নাযায়, অকণহে দেখাব পাৰি ন। সেয়ে ভাবিলোঁ আজি অকণমান দীঘলীয়াকৈ ভিডিঅ'টো কৰি দিওঁ। আৰু এয়া চাওকচোন, মন্দিৰটোৰ পৰা ইমানেই ধুনীয়া মানে আমাৰ পৰিৱেশটো নহয়। এয়া চাওকচোন, তললৈ একেবাৰে গোটেই চাৰিওকাষে মানে বাগানৰ মাজতে এই মন্দিৰ ভাগ আছে। আৰু এই মন্দিৰ ভাগ 22 নম্বৰ বুলি কয় দেই, তেনেকৈ ইমান বিশেষ নাজানো। মুঠতে আহিছোঁ আৰু যাতে গোটেই বছৰটো আমাৰ পৰিয়ালটি ভালে ভালে পাৰ হয়, লগতে আমাৰ 2খন ঘৰ আপোনালোকৰো যাতে ভালে ভালে পাৰ হয় তাকেই কামনা কৰিলোঁ। এইফালে আকৌ মন্দিৰৰ পৰা আহিয়ে বেটাই মেগী বনালে। আমাৰ বেটাই আকৌ মেগীখিনি বৰ ধুনীয়া বনাব জানে। মই আকৌ তাৰ হাতৰ মেগীকণ খাই বৰ ভাল পাওঁ। মেগীও খালোঁ, দুপৰীয়া ভাতো খালোঁ। সেয়া বাৰু ভিডিঅ' কৰা নহ'ল, বহুত দিনৰ মূৰত আচলতে ভিডিঅ' বনাইছোঁ যে পাহৰিয়ে থাকিলোঁ। আৰু আকৌ আবেলিলৈ এয়া আকৌ কমলা কাটিছোঁ। ৰ'দত বহি কমলা খাই বৰ ভাল লাগে নহয় ন। আনকালে বাৰু আবেলি 1 তাৰিখৰ দিনা অকণমান ওলাই যাওঁ মানুহজন থাকিলে। এইবাৰ আকৌ তেওঁ নাই যে, সেইকাৰণে ওলাই নগ'লোঁ। আৰু চাওঁতে আকৌ আমাৰ মাঘ বিহু পালেহিয়ে নহয়। মাঘ বিহুৰ বাৰু যা যোগাৰ চলাইছেনে আপোনালোকে? মই ভাবিছোঁ আজি সন্ধিয়ালৈ সাঁজ অকণমান থ'ম আৰু। আহোম যেতিয়াতো সাঁজটো মেইন ন, বিহুত লাগিবই। এইফালে সাঁজ সিজাই আছোঁ আৰু। ইমান বাৰু মই ভালকৈ থ'ব নাজানো দেই। এয়া দেখিছে নহয়, এতিয়া গুটি এইটো দিওঁ নে নিদিওঁ তাকে ভাবি আছোঁ। এইবাৰ সেতি মানে 2বাৰ সাঁজ বনাইছোঁ। যোৱাবাৰ বিহুত বনাওঁতে বাৰু সাঁজখিনি ভালেই হৈছিলে। এইবাৰ এতিয়া তাকে কি হয় ভাবিও পোৱা নাই। আৰু মানুহজনে খাই যেতিয়া, বিহুত তেওঁ আহিব, মৰমতে তেওঁলৈ বুলি অকণমান থৈছোঁ আৰু আজি। নহ'লে আকৌ বিহু পালেহিয়েই নহয়। এফালে পিঠা পনা বাৰু বনোৱাই নাই, সেইবিলাক লাহে লাহে বনাম বাৰু। আৰু এতিয়া মোৰ সাঁজ থৈ মেলি হৈ গ'ল। আকৌ সন্ধিয়ালৈ আকৌ 1 তাৰিখৰ অকণমান বাৰু পাৰ্টি নকৰিলে হ'ব জানো ন। সেইকাৰণে কাষৰ বাইদেউজনীৰ ৰুমতে পাৰ্টি অকণমান কৰিম বুলি ভাবিছোঁ। এইফালে সাঁজ বনাই যে ইমানেই ফূৰ্তি লাগিছে নহয়, মানে নজনা বস্তু এটা যেতিয়া নিজে বনাওঁ নহয়, বিৰাট ভাল লাগে। বাৰু সাঁজখিনি কেনেকুৱা হয় মোৰ মানুহজনে খাই আপোনালোকক জনাব বাৰু দেই। টেঙা হ'লেও ক'ম, ভাল হ'লেও ক'ম। মুঠতে মৰমতে থৈছোঁ যেতিয়া, বেয়া হ'লেও তেওঁ বাৰু ভাল বুলিয়ে ক'ব। আৰু বিহুৰ দিনা সাঁজৰ লগত গাহৰি মাংস খাব আৰু দেই। এইফালে সন্ধিয়ালৈ সাঁজ বনাই মেলি আকৌ চাহৰ জুতি ল'লোৱেই নহয়। এইফালে ভিডিঅ'টো কৰি থাকোঁতেহে এতিয়া দেখিছোঁ মোৰ চকুকেইটা চাওকচোন, ইমান এডালকৈ ফুলি আছে। মানে কেইদিনমানৰ পৰা চকু আৰু মূৰটো ইমানেই বিষাই আছে নহয়। মই যে ভবাই নাই চকুকেইটা যে মোৰ ইমান ফুলি আছে। এতিয়া ভিডিঅ'টোত দেখিয়ে হাঁহি উঠিছে একেবাৰে, শুই উঠি অহাৰ দৰে লাগিছেচোন। ইমান এডাল চকুকেইটা ফুলি আছিল পাই। বাৰু এতিয়া আমি চাহৰ জুতিকণ লৈ লওঁ। আপোনালোকে বাৰু নিউ ইয়েৰ কি খানা খাইছে জনাব দেই। আমাৰ এয়া দেখিছে নহয়, পূৰা চাউল তিয়াই মেলি ৰেডি। মানে আমাৰ এয়া জহা চাউল কিন্তু দেই, বেলেগ চাউলো নহয় আকৌ, জহা চাউলৰ পোলাও। এইফালে লোকেল চিকেন ধুনীয়াকৈ মেৰিনেট কৰি থৈ দিছে।
আজি খানা কিন্তু আমাৰ বৰ বিৰাট ভাল লাগিলে দেই খাই। এইফালে আমাৰ বাইদেউজনীয়ে বনালেই নহয়, সকলোবিলাক পিছে এওঁৱে কৰিছে দেই। আমি অকল খাইছোঁহে আৰু। মই অকল চালাডকণ বনাইছোঁ, বছ সিমানেই আৰু। এতিয়া আমি ধুনীয়াকৈ নিউ ইয়েৰৰ খানা এনজয় কৰি লওঁ, বাৰু ফূৰ্তিও কৰিলোঁ। সেইখিনি বাৰু ভিডিঅ' কৰা নহ'ল। ফূৰ্তি কৰিলে আৰু কোনে মোবাইলডাল টোৱাই থাকিব ন, সেইবিলাক কৰা নহ'ল আৰু। এতিয়া আমি ধুনীয়াকৈ খাই লওঁ। বাকী বছৰৰ আজি প্ৰথম দিনটো ভালে ভালেই পাৰ কৰিলোঁ। আশা কৰোঁ গোটেই বছৰটো ভালে ভালে পাৰ হ'ব, আপোনালোকৰো ভালে ভালে পাৰ হওক। এইফালে বেটাই খোৱা আৰম্ভ কৰিলেই। এতিয়া আমিও খানা এনজয় কৰি লওঁ, নহ'লে ঠাণ্ডাই হ'ব আৰু। আজিলৈ আহোঁ তেনেহ'লে। শেষত আকৌ এবাৰ আপোনালোক সকলোলৈ নৱবৰ্ষৰ বহুত বহুত হিয়া ভৰা ওলগ যাচিলোঁ। হেপী নিউ ইয়েৰ। আজিলৈ আহোঁ তেনেহ'লে, বাই। আকৌ ভ্লগ দিবলৈ চেষ্টা কৰিম বাৰু দেই। মানে মই ভ্লগ বনাওঁ, এডিট কৰা এলাহতহে মোৰ থাকি যায়। সেইবিলাক আৰু মন নাযায়। বাকী লাষ্টত মোৰ কেইকপীমান ফটো লগাই দিছোঁ। বাই।